নমস্কাৰ মই দেৱেশ বৰুৱাই আপোনালোকক নাজিৰা.in-লৈ স্বাগতম জনাই আজি আমি এখন ই-মেগাজিনৰ বিষয়ে আলোচনা কৰোঁ আহক তো আহকচোন বুকছ এণ্ড মেগাজিন এতিয়া আমি এই যিখন আমি আপোনালোকক দেখাব বিচাৰিছোঁ সমলয় আলোচনীখন হৈছে সমলয় এখন অসমীয়া ই-আলোচনী বলকচোন আমি ইয়াৰ ৱেবছাইটটোৰ বিষয়ে চাওঁগৈ অ'কে খুব ফাষ্ট হৈছে লোডিঙো ফাষ্ট গতিকে এইটোৱে হৈছে সমলয়.com যিখন অসমীয়া ই-আলোচনী হোম পেজ অ'কে য়েছ অ'কে তো এইখনেই হৈছে সমলয় মেগাজিন ইয়াৰ প্ৰথমতে দিছে বেটুপাতৰ বিষয়ে যি 2019 যি বেটুপাত এয়া বেটুপাত হয় আমি মেনুখিনিৰ বিষয়ে এবাৰকে চাই লওঁ সমলয়ৰ কবিতা খেল জগতৰ বিষয়েও গল্প আছে প্ৰবন্ধ আছে সাক্ষাৎকাৰ আছে স্থানীয় বাৰ্তা স্বাস্থ্য শিতান আছে কলা সংস্কৃতি ভাস্কৰ্য শিল্প আৰু চিত্ৰশিল্পৰ বিষয়ে আছে সম্পাদকীয় আছে সমলয়ৰ বিষয়ে তো সমলয় যোগাযোগৰ সুবিধাও দিছে গোপনীয়তা তো এইখিনি মেনু হয় ইয়াৰ এতিয়া আমি বেটুপাতখনত কি দিছে চাই লওঁচোন আমি বেটুপাতখনত ক্লিক কৰিছোঁ তো বেটুপাতখনৰ ভালকৈ চাওঁ তো এইখনে বেটুপাত সমলয় জানুৱাৰী 2019 ধুনীয়া ছবি হৈছে তো জুমটো মই কমাই দিছোঁ এবাৰ গোটেইখন চাবৰ বাবে য়েছ অ'কে তো এইখনে ঠিক আছে এতিয়া আমি এতিয়া কবিতাৰ এখিনি চাওঁচোন আমি কবিতাখিনিৰ বিষয়ে চাওঁ তো কি কবিতানো দিছে প্ৰথমতে দিছে মা তাৰপৰা জীৱন সংঘৰ্ষ স্থাৱক সময় চূড়ান্ত বেগী এজাক বৰষুণ আঘোণৰ এক পৰিৱেশ বহুত ধুনীয়া কবিতা আছে বা বহুত কবিতা যথেষ্ট আছে তো 9টা পেজলৈকে আছে আমি চাওঁ 3 নম্বৰ পেজত যাওঁ একবাৰ তো ইয়াত পঢ়ুৱা বাস্তৱ অবুজ মনৰ ভাৱনা ভূপেন দা আহিন সপোন কুঁৱৰী জেউৰা ৱাও জোনাক নিশা অ'কে 5 নম্বৰ পেজত গৈছোঁ যথেষ্ট কবিতা আছে যৌৱন তুমি আহিবা সন্ধিয়াৰ বাতৰি বৈধ অবৈধ আকুলতা শৰতৰ ঠিকনা বিচাৰি সন্ধানহীন নিৰুদ্দেশ তো যথেষ্ট কবিতা দিছে ভাল হৈছে বহুত মই পঢ়িছোঁ আপোনালোকেও চাব চকু খাপ লাংকাই তো ঠিকনা বহাগ চিৰন্তন বহুত ধুনীয়া কবিতা আছে তো আপোনালোকে চাব পঢ়িব ভাল লাগিব তাৰপিছত আমি গল্প শিতানলৈ যাওঁ গল্প শিতানত কি দিছে চাওঁ আমি তাৰ্যপুত্ৰ পোৱালি কুকুৰ আৰু চুটি জোতাৰ কাহিনী এন্দুৰ কেঁকুৰা আৰু গোবৰুৱা তো কেকটাছ ফুল গোপনে গোপনে মূল্যবোধ অস্তিত্ব বান ভাল লাগিছে ইয়াৰ টাইটেলকেইটাতে পঢ়িবলৈ বহুত ভাল হ'ব মই তাৰে 2টা পঢ়িছোঁ আপোনালোকে পঢ়িব তাৰপৰা প্ৰবন্ধখিনিলৈ আহোঁ আমি প্ৰবন্ধ শিতানতো আছে প্ৰবন্ধ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা 2 আগত এটা দিছিলে তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1 তাৰপাছত আহিলে পাৰ হৈ গ'ল কিছু জীৱনৰ ৰং দাতাই দিলেও বিধাতাই নিদিয়ে বগীবিল দলঙে আনিছে সম্ভাৱনীয়তা তো নতুন কণ্টেণ্ট অসমৰ এইটো ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়টো আছে মই নিজকে প্ৰশ্ন কৰোঁ প্ৰবন্ধ নামেই বেলেগে সুকীয়া পৰিচয় তো সৰল অনুভৱ নিৰ্ভীক বাণী প্ৰকৃতি ভাৰসাম্যতা সমাজ সচেতনলৈ মা দুৰ্গা ধাৰালৈ আগমন তো বহুত ধুনীয়া প্ৰবন্ধ আছে আপোনালোকে পঢ়িব ভাল লাগিব বহুত স্থানীয় বাৰ্তালৈ আহোঁ বাৰ্তা দিছে যেতিয়া চাওঁ কি আছে আমি তো জ্ঞানজ্যোতি নামৰ এখন শিক্ষামূলক আলোচনী উন্মোচন এখন নাজিৰাতে হৈছে স্বাস্থ্য শিতান এইটোও চাই দিওঁ আমি
ইয়াত কি আছে স্বাস্থ্য শিতানত আছে যোগাসনৰ দ্বাৰা নিৰাময় কৰক পেটৰ ৰোগ তো যোগাসনৰ ভাল হেৰি দিছে গতিকে যিখন যোগাসন বিষয়ে জানিব বিচাৰে তেখেতসকলে কৰিব পাৰিব ভাল হ'ব যোগাসন আজিকালি লাগি আৰু কলা সংস্কৃতিৰ ওপৰত আমি ভাস্কৰ্য শিল্প বিষয়ে আছে আৰু চিত্ৰশিল্পও আছে তো ভাস্কৰ্য শিল্পৰ ওপৰত লেখা দিছে তাৰপিছত আছে আপোনাৰ চিত্ৰশিল্পও চাওঁ আমি চিত্ৰশিল্প প্ৰথমতে চাইছোঁ ৱাও ভাল হৈছে চিত্ৰশিল্প আৰু এটা চাওঁচোন আৰু চাওঁ চিত্ৰশিল্প আলি হাইদাৰৰ চিত্ৰশিল্পী ৱাও অ'কে নাইচ বহুত ভাল হৈছে সম্পাদকীয়লৈ যাওঁ সম্পাদকীয়ত কি দিছে সম্পাদকীয়ৰ দুটা আপডেট আছে তো সম্পাদকীয় তাৰপৰা মৌলিক প্ৰয়োজনীয়তাৰ লগতে সমলৰ বিষয়ে এবাউট আছ তো সমলয় এখন অসমীয়া মেগাজিন হয় আলোচনী তো ইয়াৰ প্ৰকাশৰ উদ্দেশ্যখিনি বৰ্ণনা কৰিছে আপোনালোকক অসমীয়া ভাষা সংস্কৃতিলৈ সেৱা আগবঢ়াই অসমীয়া জাতিক সমৃদ্ধিশালী কৰা বহুত ভাল ইয়াৰ প্ৰথম উদ্দেশ্যটোৱে বহুত ভাল আশা কৰোঁ আপোনালোকে আৰু ইয়াৰ সম্পাদনা সমিতি এখনো আছে তো সম্পাদক অৰুণ কোঁৱৰ তেখেতে আচলতে এই আলোচনীখন আৰম্ভ কৰিছে তেখেতলৈ আমাৰ নাজিৰ দিনৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছে এনে পদক্ষেপ গ্ৰহণ কৰি বহুত ভাল কৰিছে ন লেখক লেখিকাক পৰিচয় কৰাই দিছে এটা ভাল প্লেটফৰ্ম দিছে যিসকল সাহিত্য চৰ্চা কৰে আৰু যিসকল সাহিত্য সাধনা কৰে সাহিত্য পঢ়ে তেখেতসকলেও এই ৱেবছাইটটোত আহি এই মেগাজিনখন পঢ়ি বহুত ভাল পাব আৰু ইয়াৰ ইউটিউব চেনেল এটাও আছে সমলয়.com ইউটিউব চেনেল আপোনালোকে চাব পাৰিব তো আপোনালোকক আজি এই ৱেবছাইটটো ইমানেই ৰিভিউ কৰিলোঁ তো ধন্যবাদ থাকিল সকলোলৈকে থেংক ইউ